বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানাৱতে ৰাজনীতিত যোগদান কৰিব বুলি প্ৰায় সংবাদ মাধ্যমত চৰ্চা চলি আহিছে। কংগনাই ৰাজনৈতিক বিষয়ত বিভিন্ন মতামত প্ৰকাশ কৰি আহিছে। লোকসভাৰ নিৰ্বাচনৰ আগন্তুক সময়ত কংগনাই বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও শেহতীয়াভাৱে এক বাতৰি সম্প্ৰচাৰ হৈছিল। এই সন্দৰ্ভত ছচিয়েল মিডিয়াত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগনাই স্পষ্টভাৱে কৈছে, কংগ্ৰেছ বিজেপি দুই দলেই তেওঁক টিকট দিব বিচাৰিছিল যদিও তেওঁৰ পেছা নিচা ৰাজনীতি নহয়, বৰঞ্চ অভিনয়হে। কালি টুইট কৰি কংগনাই কৈছিল, এই কথা সকলোকে জনাব বিচাৰো যে যিসকলে ভাবিছে যে মই ৰাজনীতিত যোগ দিবলৈ বিচৰা হেতুকে প্ৰধানমন্ত্ৰী মোদীজীক সমৰ্থন জনাই আহিছো, তেওঁলোকে জানি থওক যে কথাটো সেয়া নহয়। মোৰ ককা 15 বছৰ ধৰি কংগ্ৰেছৰ বিধায়ক হৈ আছে। হিমাচল প্ৰদেশত আমাৰ পৰিয়াল ৰাজনীতিত যথেষ্ট জনপ্ৰিয়। সেয়েহে মই প্ৰথম ছবি গেংষ্টাৰত অভিনয় কৰাৰ সময়ৰ পৰাই কংগ্ৰেছত যোগদানৰ প্ৰস্তাৱ লাভ কৰিছিলো। দুয়োটা দলে মোক টিকট দিব বিচাৰিছিল, কিন্তু মই ৰাজি হোৱা নাছিলো, কাৰণ মই অভিনয়ক লৈয়ে বৰ ব্যস্ত। অভিনয়ে মোৰ জীৱনৰ ভালপোৱা, সেয়েহে অভিনয়তে ব্যস্ত থাকিব বিচাৰো। উল্লেখ্য যে বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত নেপোটিজিম সন্দৰ্ভত মন্তব্য আগবঢ়োৱাৰ পিছত সকলোৰে চৰ্চিত বিষয় হৈ পৰিছিল কংগনা ৰানাৱত। নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ নাও অসম।